আজি গুৱাহাটীৰ মানে কি কয় ITA চেণ্টাৰত জনজাতি সংগঠনবিলাকৰ সমন্বয়ৰক্ষী সমিতি চিচিটোৱাৰ এক মানে বিৱৰ্তন অনুষ্ঠিত হয় জনজাতি সমস্যাবিলাকৰ ওপৰত আৰু বিশেষভাৱে BTRৰ আমাৰ সিদ্ধান্ত কিছুমান আছে। BTR যিটো চুক্তি হ'ল চুক্তিক আমি আদৰণি জনাইছোঁ, আজি হাউচে আদৰণি জনাইছে। তাৰপিছত ট্ৰাইবেলবিলাকৰ যিবিলাক সমস্যা আছে জনজাতিকৰণৰ বিষয়বিলাক লৈ পেলাই বা মাটি বাৰীৰ কথা যিবিলাক আছে সেইবিলাকৰ ওপৰত আমি সিদ্ধান্ত লৈছোঁ আৰু এই গোটেই সিদ্ধান্তবিলাকৰ ওপৰত অসম চৰকাৰৰ লগত আৰু ভাৰত চৰকাৰৰ লগত এটা ট্ৰাইপাৰ্টাইট আলোচনা আমি দাবী জনাইছোঁ আজিৰ অভিৱৰ্তনে আৰু সেইটো হ'লে সেইটো মানে অনুষ্ঠিত কৰাৰ কাৰণে অসম চৰকাৰে বিশেষভাৱে দায়িত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মাটি পট্টা দিয়াৰ ক্ষেত্ৰত আমি এইটো কৈছোঁ যে যিটো প্ৰিমিয়ামৰ কথা আছে সেই প্ৰিমিয়ামটো এতিয়া দেখা গৈছে যে 25%হে ৰেহাই। কিন্তু ট্ৰাইবেল বেল্টবিলাকৰ পৰা আদি কৰি যিমানবিলাক ট্ৰাইবেলবিলাকৰ মাটি আছে সেই মাটিবিলাক এই কিবা ম্যাদীকৰণ কৰাৰ সময়ত আমি 85% মানে কৰটো মানে প্ৰিমিয়ামটো ৰেহাই দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আজি প্ৰায় চিচিটোৱাৰ প্ৰায় সংগঠনে ইয়াত মানে প্ৰায় 36টা সংগঠন ইয়াত যোগ হৈছে, আজি যোগদান কৰিছে। তাৰোপৰি অসম চৰকাৰৰ মাননীয় বিধায়ক নুমল মুমিন ডাঙৰীয়াও ইয়াত আহিছিল। তিৱা অট'নমাছ কাউন্সিলৰ চিফ ডেপুটি চিফ সেনাপতি আহিছিলে আৰু আমাৰ ঠেঙাল কছাৰী সাহিত্য সদনৰ পৰাও ইয়াত প্ৰতিনিধি আহিছিল। এই ক্ষেত্ৰত এটা কথাই আমি দেখিছোঁ, আচলতে আমি বহুখিনি সময় ধৰি পেলাই বাট চালোঁ আৰু এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লেতো আন্দোলনৰ বাদে কোনো বিকল্প পথ নাই। আমি আন্দোলনৰ ফালে লাহে লাহে গতি কৰিম আৰু শেষবাৰৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। শেষবাৰৰ কাৰণে অসম চৰকাৰক পুনৰ আমি আবেদন জনাম আৰু জনোৱাৰ পিছত কিন্তু আৰু মই ৰৈ নাথাকোঁ। মোৰ ৰিমল আমচি, অল আছাম ট্ৰাইবেল ইউথ লীগৰ মই সভাপতি।